ঈশ্বৰীয় সেৱক হোৱা। ওম শান্তি। আজিৰ মুৰলী 21 তাৰিখ 9 মাহ 2023। বাবাই কৈছে মৰমৰ সন্তানসকল, যেতিয়ালৈকে আত্মাই নিজৰ ভূমিকা পালন কৰি থাকিব তেতিয়ালৈকে 100% বিশ্ৰাম ল'ব নোৱাৰে। বিশ্ৰাম পোৱা যায় নিৰ্বাণ ধামত, তাত কোনো ভূমিকা নাই। কষ্ট। যিসকল সন্তানে পঢ়ি পঢ়ি ভাগৰি পৰে তেওঁলোকৰ আকৌ কেনেকুৱা সংকল্প উদয় হয় যিয়ে নেতিবাচক সংকল্পৰ ৰূপ লয়? উত্তৰ, তেওঁলোকৰ পিতাক এৰি দিয়াৰ অৰ্থাৎ পৰিত্যাগ কৰাৰ সংকল্প উদয় হয়। বাবাই কয় এনেকুৱা সংকল্প উদয় হোৱাটো নেতিবাচক সংকল্প, এনেকুৱা সংকল্প কৰাটো পাপ। পাঠ নপঢ়া মানে ভাগৰি পৰা। এনেকুৱা সন্তানে নিজৰ উপাৰ্জন নিজেই নষ্ট কৰি দিয়ে। যদি কোনো কথাৰ কাৰণে কোনোবা মাতা পিতাৰ প্ৰতি বিতুষ্ট হৈ যায় তেন্তে 21 জন্মৰ বাদশ্বাহী হেৰুৱাই পেলায়। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. সম্পূৰ্ণ দানী হ'ব লাগে। সততাৰে সকলো পিতাক অৰ্পণ কৰি নতুন সৃষ্টিৰ কাৰণে স্থানান্তৰ কৰি দিব লাগে। 2. জীৱনতে নিমিত্ত হ'ব লাগে। খোজে প্ৰতি পিতাৰ শ্ৰীমত ল'ব লাগে। কেতিয়াও শ্ৰীমতৰ প্ৰতি বিতুষ্ট হৈ নিজৰ মতত চলিব নালাগে। বৰদান। সংযুক্ত ৰূপধাৰী হৈ সেৱাত ঈশ্বৰীয় যাদুৰ অনুভৱ কৰোঁতা ঈশ্বৰীয় সেৱক। শ্লোগান। কৰ্মযোগী হ'বলৈ হ'লে কমলৰ আসনধাৰী অৰ্থাৎ উপৰাম আৰু স্নেহী হোৱা। ওম শান্তি।